Hello guys, welcome to my YouTube channel. আৰু মই এতিয়া ওলাই ৰেডি দেখিছেনে আপোনালোকে এইয়া পুৰা ফিটফাট হৈ তাৰপিছত মানে কথাটো হ'ল মই আছিলোঁ মোৰ আছিল নাইট অফ আৰু মই শুই আছিলোঁ লগৰ দুজনী ফোন কৰিলে যে আমি ৰাস চাবলৈ গৈ আছোঁ আহা যদি বুলি পেলাই তাৰপিছত মই ভাবিলোঁ অকলে অকলে ৰুমতনো কি কৰি থাকোঁ যিহেতু ৰুমমেটজনীও নাই ডিউটিত গৈছে আৰু মই সেইকাৰণে ওলাই এতিয়া দুপৰতে হ'লেও ৰাস চাবলৈ যাম আৰু তাৰপিছত ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি পাৰোঁ ভিডিঅ' বনাবলৈ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখুৱাম আপোনালোকে ভিডিঅ'টি চাই থাকিব আৰু মই এতিয়া গৈ থাকোঁ আমাৰ ৰুমৰ ওচৰৰ পৰাই এই ৰাসৰ পুৰা ৰাস মেলা দেখাই পায় আৰু এতিয়া কাপোৰবোৰ লৈ ল'লোঁ ওচৰত মানে কীৰ্তন হৈ আছে ইমান অলপ হেৰি হৈ আছে ঠাণ্ডা হৈ আছে ঠাণ্ডাটো মাৰি লওঁ লাহেকে এতিয়া প্ৰায় 3:45 মান হৈছে আৰু মই অকলে ৰাস চাব গৈ আছোঁ মানে লগৰ কেইজনী আছে ৰাসত ৰাতি হ'লে ইয়াৰ পৰাই পুৰা দোকান ষ্টাৰ্ট হৈ যায় পানী পুৰি এইবোৰৰ দোকানবোৰ ইয়াতে ষ্টাৰ্ট হৈ যায় আৰু অলপ আহিলে আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় খুব বেছি 5 মিনিট ইমান ধুনীয়াকৈ এণ্ট্ৰেঞ্চ দি দিছে গেট চাৰ্কাছ মাৰুতি চাৰ্কাছ দিনত ইমান বেছি মানুহ নাই কিন্তু ৰাতি বেছি মানুহ হৈ যায় একদম পুৰা ভিৰ মই বিচাৰি ফুৰিছোঁ ভিডিঅ' কৰি মই আহিলোঁ ৰুমত অকলেনো কি কৰি থাকিম এইবিলাক মন্দিৰৰ বস্তু তাৰপিছত সেইকাৰণে গুচি আহিলোঁ ক'ত কম্বলৰ দোকান এইয়া আৰু এজনী কি ল'ব বিচাৰিছিল পূজাৰ কিবা থালি পাথৰৰ থালিবিলাক সেইকেইটা কি কৰে মানে কাপৰ ছেট আছে না ধুনীয়া ধুনীয়া লাগিছে ইউটিউবৰ কাৰণে ভিডিঅ' কৰি আছোঁ বনাব পাৰি কিহৰ এইটো চিনেমা ঠাচকে পৰিলে গ'ল এইটো মানে এনে আলহী আহিলে সজাই দিব কাৰণে এই ফুল দাদা এইটো কিমান দাম এইটো হা 1300 টকা কম কিমান দিব হা 1100 ইমানো দাম নহয় আৰু ন বিক্ৰীৰ কাৰণে আনিছে বিক্ৰী ফুলৰ দোকানবিলাক ধুনীয়া লাগে ন সেইটো লাইট লগাই দিলে ধুনীয়া লাগে
আপোনাৰ এই ৰং গলেতো আপোনাক বিচাৰি নাপাম ফটো মাৰি ৰাখিলেও ক'ত বিচাৰি পাম এইটো মানুহ লাগে বুলি লাইফ টাইম গ্যাৰান্টি তুমি 10 বছৰ পিছত আহিলেও হাফ দাম ফ্ৰী দিয়ে আৰু এখন দুখন কি হয় লালগণেশ্বৰত এনেকুৱা নামতে এখন দোকান আছে লাইফ টাইম গ্যাৰান্টি থকা তুমি 200 টকা দি কাগজ কিনিবা তুমি 10 বছৰ পিছত আহিলেও কাগজখন যদি থাকে তেতিয়া বেলেগ বস্তু কিনিলে 200 টকা দি কিনি দিছিলে যে 100 টকা এটা কি পাবা আৰু হয় নেকি কাৰ্ডটো দি দে কাৰ্ডটো ৰাখি থ'ব লাগে আৰু এইবোৰ কিমান দাম এই 150 টকা নহয় মই কিন্তু কালি একদম পানীত মাজি দিলে কি যাব না হা আপনি পানিত চুপায়ালো পানীত যদি চাবোন লগাই পেলাই ধুই দিও লোকেটো ধুনীয়া লাগিছে ন কালি প্ৰমাণ কৰি আকৌ কালিটো থাকিব না লৈ আহিম 100 টকা হয় যদি ল'ব পাৰি আৰু ন চেণ্ডেলতে কি আপুনি একচন কেনে কৈছে নিদিয়ে তাতকে কিন্তু হেৰি চেণ্টটো তাৰমানে এটা ওলাই গৈছে এইবিলাকো কিমান দাম এইবিলাক চব চেম দাম এতিয়া যাব না চিটি হাকিৰে হয় পছন্দ বা হয় নে নহয় সেইটো কাৰণে ছোৱালীনি মাকে তুমি এই বেয়া বস্তুটো লৈ যোৱা তো মাইটো ছোৱালী আনিছে কি বেগ লাগে এটা কাপোৰ মোৰ কাৰণেও লাগিব বুজিছানে চিঙি গৈছে মোৰ আৰু এইবিলাকো লাগে এটা বেলেগ এখন সূর্য পাহাড়ের পরা হ্যাঁ মই তো হাতে গেছি মুর্শিদ নাই আৰু এইটো আনিছে এইটো 20 টকা এইটো এটা কিমান কৈছে এইটো চেম দাম কৈছে কিন্তু আজি কি লাইট কি লাইট নিতে নেকি আজি এইটো দাম কিমান দাদা 200 ওই বাপৰে ইমান দাম এটা 150 বহুত বেছি আছে এইটো 200 টকা ব্যস্ত এইবোৰ চব মুগাৰ মানে বা হাতেৰে বনোৱা বস্তু আৰু এইবোৰ আমাৰ সুচিত্ৰা বাই উইচ কৰি আছে 3বাৰ ঘূৰাই কৰক
আহিছিলোঁ দিনতে যাওঁতে যাওঁতে এতিয়া ৰাতি দিনতে ঘৰটো ৰাস্তা পৰা ইয়াতে কি ৰিং না চব নাম লিখিও দিয়ে নেকি নাম দি লিখি দিয়ে নাম লিখি দিয়ে না सर्कस समाप्त रखना चलो बाटे टिकट बाटे मास्टर चलेगी भी यार की आरती माधवी अभी आएगी मेला बाजार में बजाई थৈ দিব পাৰে और चलेगी और सफल দিনত আহি এতিয়া ৰাতিয়ে হৈ গ'ল চেক কৰিলে গমেই নাপালোঁ কেতিয়া তাত গুচি গ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ল'লোঁ কিবা কিবি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই